নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ঠিকেই আছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ নাগালেণ্ড পাহাৰ, মানে মোৰ লগৰ দুজনৰ লগত। সিহঁতি আগত গৈ আছে, মই এতিয়া অলপ ৰখি দিলোঁ মানে অকণমান। চ' চাই থাকিব একেলগে, ভিডিঅ'টো স্কিপ নকৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয় ৰাইজ? ব'লক। পালেগৈ, মই আহি আছোঁ লাহে লাহে। সিহঁতি মানে মই অকণমান টাইম ৰখি দিলোঁ, দৌৰ পাই গ'লগৈ। লগৰকেইজন এইখিনি আছে, মানে লগৰকেইটা এইখিনি আছে। এয়া ৰখিলে আহি যোৱা আমি পাই গ'লোহি মেৰাচুক, মানে মেৰাচুক কলাক্ষেত্ৰ পালোহি আৰু আছে ইয়াত দেখিছে আপোনালোকে কলাক্ষেত্ৰ। এইফালে মানে আমি গাঁৱৰ মাজে মাজে আহি আছোঁ। এইফালে গৈ ভালকৈ ঘুমাই পিছত এইফালে বাইক মাৰি দিম, পুৰা পাহাৰ যাম। চাই দিব। ফাইনেলি আহি পাই গৈছোঁ পাহাৰত। চব না পাহাৰ পাই গৈছে। এইটো দেখোন বেলেগ খাতৰা স্পীড ব্ৰেকাৰ। এয়া আগে আগে গৈ আছে লগৰ দুজন। দেখিছে এইফালে পাহাৰ একদম পাই গৈছে। চাই থাকিব। চব পাই গ'লোহি একদম পাহাৰৰ ওচৰ। এইফালে লাহেকৈ অকণমান উঠি যাম, চাই থাকিব। এইফালে দেখিছে পাহাৰৰ কাষত তেল ডিপু কনকালৈকে। এইফালে আগত পূৰা গৈ আছে সিহঁতি। বাপৰে তামাম ধূলি। পাহাৰৰ ওপৰমান নামি আহিছে এখন হেভি ডিউটি। ৱেলকাম টু নাগালেণ্ড। পাই গ'লো একদম পূৰা পাহাৰৰ ওপৰত। এইখন দেখিছে আমাৰ এজন দাদা গাড়ী একদম পূৰা ধোঁৱা মাৰি গৈছে, গোন্ধাই গৈছে পূৰা ওপৰত। মজা। চ' আগলৈও গৈ থাকিম, কিমানকণ পাওঁ যাবলৈ চেষ্টা কৰিম, দেখাই যাম আপোনালোকক। চাই দিব এইফালে ধুনীয়া আছে। দেখিছে নাই কেনেকুৱা খাতৰা টাৰ্ণিং দেখিছে নাই? এইখন চোৱা। চ' বন্ধুসকল, আহি অথনি ৰোৱা জেগাতকৈ অলপমান মানে ওপৰ পালোহি। ওপৰৰ পৰা এতিয়া আকৌ যাম অকণমান ওপৰলৈ। অকণমান ৰখি গৈছোঁ, যিহেতু আগতে তেনেকৈ আগে পিছে অহা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই পাহাৰ। ভাবিছোঁ সেইটো কাৰণে অলপ ৰৈ যাম। মানে আপোনাৰ ইয়াৰ পৰা প্ৰায় মানে 500 মিটাৰমান যাম, তাৰপৰা আকৌ ৰখিম। তাৰপৰা আকৌ যাব পাৰোঁ নাযাব পাৰোঁ, যিহেতু এতিয়া সময়টো অলপ মানে টাইমটো অলপ খেলি মেলি হ'ল। অহাটো কোনো প্লেনিং নাছিলে আহিম বুলি। চ' আহি গ'লোঁ। যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। ব'লক এতিয়া আগলৈ যাওঁ, কিমান কম মানে হেৰিৰে। চ' বন্ধুসকল, আকৌ আমি আহি আছোঁ, মানে এই ৰোৱা জেগাৰ পৰা অকণমান ওপৰলৈ আহি আছোঁ। কিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ বাইককেইখন বহুত ঠিক নহয়, সেইটো কাৰণে বহুত দূৰলৈ যাব নোৱাৰোঁ। দেখিছে আপোনালোকে বাইকৰ কণ্ডিশ্যনটো যদি ভাল হ'লেহেঁতেন, অলপ ওপৰলৈ গ'লোহেঁতেন, আপোনালোকক আৰু দেখালেহেঁতেন। ভাল জেগা আছে ওপৰত।
ত' এতিয়া আমি ওপৰলৈ যাব নোৱাৰিম, সেইটো কাৰণে আমি তলৰ পৰাই গুচি যাব লাগিব উভতিখিনি। চাই থাকক এইখিনিত ৰখিছে এইখন এখন ঘূৰাই লৈছে মানে। চ' বন্ধুসকল এতিয়া একদম আমি এইখিনি ৰখি পিনি তললৈ নামি আহিব লৈছোঁ, মানে নামি যাব লৈছোঁ। এতিয়া দেখিছেনে কেনেকুৱা খাতৰা জেগা দি নামি যাব লাগিব। এয়া এজন কি চু কৰিছা তুমি? এইবিলাক একদম পূৰা বাঁহ গাজ চাই গৈছে। এতিয়া দেখিছেনে? ৱাও কেনেকুৱা খাতৰা জেগা চব গাজেই হয় বেয়া চক ন। এইটো চোৱা পিচ পিচকৈ কাটি থৈ দিব লাগিব। তাৰপৰা যেতিয়া তুমি ব্ৰইলাৰ মাংসৰ লগত আৰু ভালছে উঠাই দিছোঁ। মাই ডগ চক না কেনেকুৱা খাতৰা জেগাত আহি পাই গ'লোহি। ৱাও এইফালৰ পৰা একদম পূৰা তল চক না কেনেকুৱা খাতৰা জেগা আহি পাই গ'লোহি একদম। ইয়াত বহি থাকিলে কোনো নেদেখে, আপোনাক বিচাৰি নাপায় আৰু। চ' চাই থাকিব। বেয়া ৰিক্স দেই এইবিলাক। তললৈ যাব নোৱাৰি আৰু। চ' বন্ধুসকল তলৰ পৰা ওপৰলৈ গুচি আহিলোঁ। ওপৰলৈ আহি পিনি একদম বাইকৰ চপালোঁ। ভাবিছোঁ অকণমান আগলৈ যাব পাৰোঁ নে কেনে চাই লওঁ। সেইফালে দেখিছে একদম পূৰা বাঁহগাজ বিশ্বত ব্যস্ত। সেইফালে এজন বাঁহগাজ বাইকবিলাক আহিছে। বাইকবিলাক আহি পিনি কেনেকৈ গৈছে চব না এইবিলাক চব টাৰ্ণিঙত কেনেকুৱা হৈছে। পূৰা ৰিক্স। এইখন ডাঙৰ একদম পূৰা ডাম্পাৰ এখন কেনেকৈ উঠি আহিছে, কিমান দূৰত উঠি আহিবলগীয়া হৈছে চব না। পূৰা ফুল লোড লৈ পিনি গৈ আছে। বাপৰে দেখি আছে একদম পাহাৰত নামি আছোঁ। নামি আছে ডাঙৰ নিছিলোঁ চাগে এইফালে নামি ঘৰ গুচি যাম যাওঁ। সেইফালে দেখিছেনে একদম কি ধুনীয়া। ইয়াত দেখিছেনে জেগা ৰখি গ'লোঁ। ইয়াতে ৰখি দিলে এইফালে গাড়ী এখন আহি আছে। কি গাড়ী আহিছে? ডাঙৰ ডাম্পাৰ এখন আহি আছে। কেনেকৈ উঠিছে চাব দেই। ৰখিছোঁ বাইদেউ চক না। বন্ধুসকল ভাবিছোঁ একদম এইফালে দেখিলোঁ সৰু ৰাস্তা এটা আছে, সৰু আলি এটা। সৰু আলিটোৱে গৈ থাকিম এতিয়া। আছে উঠি ওপৰলৈ যাম, মানে উঠি আহি আছোঁ ওপৰলৈ অকণমান কণখন ওপৰত চাওঁ। বাপৰে তামাম চুমু। গুচি আহা। চ' আৰু বেছি ওপৰত নাযাওঁ, এইফালেকে আহিছোঁ। বাপৰে তামাম চক না, পূৰা ফেপনিত হৈ গৈছে। ইয়াত আহিছেনে পূৰা ধুনীয়া কলবাৰী। ওপৰলৈ উঠিবলৈ চাগে। চ' চাই দিব শেষলৈকে। চিলিপ খালে দেখোন নৰখা আৰু। মাইন ভাতে মৰি গ'ল নেকি? চিলাল চুইছে গৰু হোৱা নাই।
ওপৰলৈ অকণমান উঠি চালোঁ, একদম পূৰা গৰা দেখিছে আৰু পাহাৰৰ ওপৰত তেনেকুৱাই হ'ব, গৰাই হ'ব। চ' এতিয়া ইয়াত দেৰি নকৰোঁ, ডাইৰেক্ট ঘৰলৈ যাওঁ। একদম পূৰা সন্ধিয়া হৈ আহিলে। চ' এতিয়া ঘৰলৈ যাওঁ, ব'লক। চ' বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।